অৱশ্যে ভিডিঅ'টো বনাওঁতে অলপমান দেৰিয়ে হ'ল, তাৰ কাৰণে আই এম চৰি। আপোনালোকে অলৰেডি গম পাইছে G20 কি হয়, ইয়াৰ কাম কি। গতিকে আজিৰ ভিডিঅ'টিত মই সেই বিষয়ে বহুত বেছি কৈ নাথাকোঁ। আজিৰ ভিডিঅ'টিত কিবা এটা বেলেগ পইণ্টে ডিছকাছ কৰিম। যদি ভিডিঅ'টি চাই ভাল পায় ভিডিঅ'টি লাইক কৰিব আৰু চেনেলটি যদি প্ৰথমবাৰ বাবে চাইছে চেনেলটি ছাবস্ক্ৰাইব কৰিব। যিসকলে এতিয়াও গম পোৱা নাই G20 কি হয়, G20 মানে হৈছে গ্ৰুপ অফ 20, মানে 20টাৰ এটা গ্ৰুপ য'ত 19খন দেশ আছে আৰু ইউৰোপিয়ান ইউনিয়ন আছে। G20ৰ কামেই হৈছে গ্ল'বেল ইকনমি অৰ্থাৎ বিশ্ব অৰ্থনীতিৰ উন্নয়ন কৰা। এই G20ৰ মেম্বাৰ দেশবিলাকে প্ৰত্যেক বছৰে লগ লাগি এখন মিটিং পাতে। এই মিটিংখনকে G20 সুমিট বা G20 সন্মিলন বুলি কোৱা হয়। আৰু এই G20 সন্মিলনখন প্ৰত্যেক বছৰে অনুষ্ঠিত হয় আৰু মেম্বাৰ দেশবিলাকত হয়। মানে এইবাৰ যদি এখন মেম্বাৰ দেশত হৈছে, আহাবাৰ বেলেগ এখন মেম্বাৰ দেশত হ'ব। আৰু যিখন দেশত এই মিটিংখন হয় সেইটো বছৰৰ কাৰণে সেইখন দেশে G20ৰ প্ৰেচিডেঞ্চি লাভ কৰে, অৰ্থাৎ G20 সন্মিলনৰ অধ্যক্ষতা লাভ কৰে। এই G20 সন্মিলনত কি কৰে, গ্ল'বেল ইকনমি অৰ্থাৎ বিশ্ব অৰ্থনীতিৰ লগত কি প্ৰব্লেম আছে, ইয়াৰ সমাধান কি হ'ব পাৰে, সেইবিলাক বস্তুৰ ওপৰত ডিছকাশ্যন হয় মেইনলি। বা বিশ্ব অৰ্থনীতিৰ লগত জড়িত যিবিলাক টপিক আছে, যেনেকৈ আপোনাৰ এনভাইৰনমেণ্ট হ'ব পাৰে, এগ্ৰিকালচাৰ হ'ব পাৰে, এমপ্লয়মেণ্ট হ'ব পাৰে, এডুকেশ্যন হ'ব পাৰে, এনেকুৱা বিভিন্ন দিশত যি প্ৰব্লেম আছে সেই প্ৰব্লেমবিলাকৰ চলিউশ্যন কি হ'ব পাৰে, তেনেকুৱা ধৰণৰ ডিছকাশ্যন চলে। এইটো কোনো ধৰণৰ পলিটিকেল ডিছকাশ্যন নহয়। G20 সন্মিলনখন ইম্পৰ্টেণ্ট এটা কাৰণতে, কাৰণ G20 যিকেইখন দেশ আছে ন, তাতে পৃথিৱীত যিমান মানুহ আছে তাৰে 3/2 মানুহ প্ৰায় এই G20ৰ মেম্বাৰ দেশকেইখনতে আছে। আনকি বিশ্ব অৰ্থনীতিৰ প্ৰায় 85% এই G20ৰ মেম্বাৰ দেশকেইখনৰ ওপৰতে ডিপেণ্ড কৰে। গতিকে এই G20 সন্মিলনখনত যিখিনি ডিচিশ্যন লোৱা হয়, এই ডিচিশ্যনকেইটা ডাইৰেক্টলি গোটেই পৃথিৱীখনতে প্ৰভাৱ পেলায়। আপোনালোকে গমেই পাইছে যে 2023 চনৰ G20 সন্মিলনখন হ'ব ভাৰতত। গতিকে G20 2023ত প্ৰেচিডেঞ্চি লাভ কৰিছে ভাৰতবৰ্ষই, অৰ্থাৎ ভাৰতবৰ্ষই এইবাৰ প্ৰেচিডেণ্ট কাণ্ট্ৰি অৰ্থাৎ অধ্যক্ষ দেশ G20 সন্মিলনৰ। এইবাৰ অৰ্থাৎ 2023 চনৰ G20 সন্মিলনখনৰ বিষয়বস্তু অৰ্থাৎ থিম হৈছে বসুধৈৱ কুটুম্বকম, যাক ক'ব পাৰোঁ আমি ওৱান আৰ্থ ওৱান ফেমিলি ওৱান ফিউচাৰ, অৰ্থাৎ এখনেই পৃথিৱী, এটাই ফেমিলি, এটাই ভৱিষ্যত। আৰু G20 সন্মিলন মানে এনেকুৱা নহয় দেই যে এখনেই মিটিং হ'ব, কাৰণ G20 সন্মিলন প্ৰায় 1 বছৰ ধৰি চলে। ইয়াত বহুত কেইখন মিটিং হয়, যেনেকৈ 2023 চনৰ G20 সন্মিলন আৰম্ভ হৈছে 2022 চনৰ 1 ডিচেম্বৰৰ পৰা আৰু 2023 চনত 30 নৱেম্বৰলৈকে চলিব। এতিয়া আপোনালোকে চাগে এইখিনি অলৰেডি গম পাইছে, কিন্তু আমি যে ইমান খৰচ কৰি আছোঁ, গোটেই দেশখনক যে একদম সজাই তোলা হৈছে, স্পেচিয়েলি যদি গুৱাহাটীয়ে যদি চাই, গোটেই গুৱাহাটীখন একদম নতুনকৈ ৰং কৰা হৈছে, নানা ধৰণৰ ধুনীয়া ধুনীয়া বস্তু বনাইছে। ইয়াৰ পৰা ভাৰতৰ কি লাভ হ'ব পাৰে? কাৰণ যোনখন দেশে G20 প্ৰেচিডেঞ্চি লাভ কৰে সেইটো বছৰৰ কাৰণে G20 সন্মিলনত যিমান খৰচ হয় সেই গোটেইখিনি খৰচ কৰিব লাগিব প্ৰেচিডেণ্ট দেশখনে। কিন্তু ইয়াৰ কেনেকুৱা বেনিফিট হ'ব পাৰে সেই বিষয়ে মই আপোনালোকক জনাম। এতিয়া G20ৰ যেতিয়া প্ৰেচিডেঞ্চি লাভ কৰে কোনো এখন দেশে, দুটা এক্সট্ৰা বেনিফিট পায়। এটাটো হৈছে দেশখনে আন কিছুমান দেশক G20 সন্মিলনত ইনভাইট কৰিব পাৰে যিকেইখন দেশ G20ৰ মেম্বাৰ নহয়, যেনেকৈ ভাৰতবৰ্ষই বাংলাদেশ আৰু ছিংগাপুৰকে আদি কৰি টোটেল 9খন দেশক G20 সন্মিলনত ইনভাইট কৰিছে। আৰু এইকেইখন দেশক আমি কওঁ গেষ্ট কাণ্ট্ৰি, মানে আলহী দেশ। ধৰক আপোনাৰ স্কুল বা কলেজৰ এখন ফাংচন আছে আৰু আপুনি সেই ফাংচনৰ টিকেট আপুনি আপোনাৰ কেইজনমান লগক দিছে, যিকেইজন লোক আপোনাৰ স্কুল বা কলেজত নপঢ়ে। তেতিয়া কি হ'ব, আপোনাৰ লগত সেইকেইজন লগৰ সম্পৰ্কটো অলপ বেছি ভাল হোৱাৰ চান্স থাকিব। ঠিক তেনেকৈ যেতিয়া কোনো এখন দেশে বাকী কিছুমান দেশক G20 সন্মিলনত ইনভাইট কৰে, যিকেইখন দেশ G20 মেম্বাৰ নহয়, সেইকেইখন দেশৰ লগত কি হ'ব পাৰে, আপোনাৰ আৰ্থিকেই হওক বা ৰাজনৈতিক সম্পৰ্কই হওক ভাল হোৱাৰ চান্স এটা থাকে। নেক্সট বেনিফিটটো হৈছে প্ৰেচিডেণ্ট কাণ্ট্ৰিখনে ডিচাইড কৰিব পাৰে যে এইবাৰ আমি G20 সন্মিলনত কি টপিকৰ ওপৰত ডিছকাছ কৰিম। 2023 চনৰ G20 সন্মিলনখনত ভাৰতবৰ্ষই এই 6টা টপিকৰ ওপৰত ডিছকাছ কৰিব। আপোনালোকে ভিডিঅ'টি প'জ কৰি এইকেইটা পঢ়ি চাব পাৰে। এতিয়া অলপ মন দিব, বৰ্তমান গোটেই পৃথিৱীখনত নানা ধৰণৰ প্ৰব্লেম চলি আছে, যেনেকৈ ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ কথা গমেই পায়। আৰু সেই যুদ্ধৰ কাৰণে বহুত খাদ্যৰ নাটনি হৈ আছে, বহুত ঠাইত তেলৰ নাটনি হৈ আছে, বহুত ঠাইত শক্তিৰ নাটনি হৈ আছে। বাকী ক'ভিডেতো কি কৰিছে জানেই, গোটেই ক'ভিডৰ কাৰণে গোটেই বিশ্ব অৰ্থনীতি শ্ল' হৈ গৈছে। বাকী পৰিৱেশ সম্পৰ্কে নানা ধৰণৰ প্ৰব্লেমছ আছেই। আৰু এনেকুৱা সময়ত G20 প্ৰেচিডেঞ্চি লাভ কৰা মানে গোটেই পৃথিৱীখনে সেই দেশখনক এজ এ গ্ল'বেল লিডাৰ হিচাপে চাই আছে। চ' এনে সময়ত ভাৰতবৰ্ষৰ এই প্ৰব্লেমবিলাকক লৈ দৃষ্টিভংগী কেনেকুৱা, এনেকুৱা প্ৰব্লেমবিলাকক ভাৰতবৰ্ষই কেনেকুৱা চলিউশ্যন আগবঢ়ায়, সেই কথাটো জানিবলৈ প্ৰত্যেকখন দেশে উৎসুক হৈ আছে। চ' এইটো এটা ভাৰতবৰ্ষৰ কাৰণে গল্ডেন অপৰচুনিটি, য'ত নিজকে এজ এ গ্ল'বেল লিডাৰ হিচাপে প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব যদিহে এই অপৰচুনিটিটো ভালদৰে ব্যৱহাৰ কৰা যায়। এতিয়া আৰু এটা ইম্পৰ্টেণ্ট কথা, আমি স্কুলত পঢ়িছিলোঁ যে ভাৰতবৰ্ষ এখন 12 বৰণীয়া সংস্কৃতিৰ দেশ। আমাৰ সংস্কৃতি বহুত চহকী, আমাৰ ইতিহাস বহুত বেছি চহকী। এতিয়া এইখিনি বস্তু আমি জানো,
কিন্তু বাহিৰৰ কিছুমান দেশৰ মতে বা বাহিৰত বাস কৰা বহুত মানুহ মতে এতিয়াও ভাৰত বুলি ক'লে সেই লেতেৰা ৰাস্তা ঘাট আণ্ডাৰ ডেভেলপ কাণ্ট্ৰি তো এনেকুৱা ধৰণৰ কিছুমান ইমেজ আছে কিন্তু G20 ভাৰতবৰ্ষৰ কাৰণে এটা অপৰচুনিটি য'ত ভাৰতবৰ্ষই নিজৰ সংস্কৃতি দেখাব পাৰিব নিজৰ ডেভেলপমেণ্ট দেখাব পাৰিব যাৰ ফলত কি হ'ব পৰ্যটন বৃদ্ধি হ'ব পাৰে বা আমাৰ বাহিৰৰ পৰা ইনভেষ্টমেণ্ট বেছি হ'ব পাৰে বাহিৰৰ কোম্পানী আহিব পাৰে বেছিকৈ তেতিয়া কিয়নো G20 ডেলিগেটছ মানে G20 যিবিলাক বিশেষজ্ঞ আছে তাৰে বহুতেই এইবাৰৰ কাৰণে ফাৰ্ষ্ট টাইম ভাৰতলৈকে আহিছে চ' ভাৰতবৰ্ষত এইবাৰ আহি তেওঁলোকে যিটো বস্তু দেখিব সেইটোৱে ভাৰতবৰ্ষৰ এটা অভাৰঅল ইমেজ হ'ব ন কাৰণ আপুনি ক'ৰবাত গৈছে প্ৰথমবাৰৰ বাবে তাত যায় যিটো বস্তু দেখে সেইটো বস্তুৱে আপুনি ক'ব ন ঠাইখন এনেকুৱা সেনেকুৱা চ' G20ৰ যিবিলাক বাহিৰৰ যিমান আছে বিশেষজ্ঞ মানুহ এইবাৰ ভাৰতলৈকে আহিছে তেওঁলোকে ভাৰতৰ এই যেনেকুৱা ধৰণৰ ডেভেলপমেণ্ট দেখিব ভাৰতবৰ্ষৰ যিটো সংস্কৃতি দেখিব ইতিহাস দেখিব সেইটো বস্তুৱে বাহিৰত যায় তেওঁলোকে ক'ব আৰু সেইটো বস্তুৱে ভাৰতবৰ্ষক নিজৰ ইমেজটো বিল্ড কৰাত সহায় কৰিব আৰু এইটো কাৰণতে ভাৰত চৰকাৰে কি কৰিছে G20ৰ প্ৰায় 200খনতকৈ বেছি মিটিং গোটেই ভাৰতৰ প্ৰায় 50খনতকৈ বেছি চহৰত অনুষ্ঠিত কৰিব তাৰ ফলত কি হ'ব চাওক ভাৰতৰ এখন চহৰতো গ'ল বেলেগ এখন চহৰতো গ'ল বেলেগ এখন ৰাজ্যতো গ'ল চ' গোটেই ভাৰতখন ন একবাৰ ঘূৰাব পাৰিব যেনেকৈ আপোনালোকে গমে পায় অসমলৈকে যেতিয়া আহিছিল ফেব্ৰুৱাৰী মাহত তেতিয়া কি কৰিছিলে কাজিৰঙা লৈ গৈছিলে শুৱালকুছি লৈ গৈছিলে আৰু অসমৰ পৰ্যটন বিভাগে নানা ধৰণৰ কালচাৰেল প্ৰগ্ৰাম পাতিছিল য'ত বিহু আছিল বা নানা ধৰণৰ জনজাতীয় নৃত্য আছিলে কৃষ্টি সংস্কৃতি দেখাইছিলে যাৰ ফলত কি হৈছে অসমৰ যিখিনি আমাৰ সংস্কৃতি অসমৰ যিখিনি আমাৰ ইতিহাস বা অসমৰ যিখিনি চাব লগা ঠাই আছে সেইখিনিক অলপ চিনাকি দিয়া গৈছে এতিয়া মাৰ্চত আকৌ ডিব্ৰুগড়ত আছে G20 মিটিং তেতিয়াও চাগে এনেকৈ বেলেগ বেলেগ ঠাইত লৈ যাব আনকি 14 এপ্ৰিলত যি আমাৰ ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ কথা কৈছে বিহু নাচি ফালে তাতেও কি কৰিব বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আহিব G20 ডেলিগেটছবিলাক আহিব তেতিয়া কি হ'ব আমাৰ যিটো বিহু বা আমাৰ যিখিনি কৃষ্টি সংস্কৃতি আছে সেইখিনিয়ে গোটেই বিশ্ব লেভেলত এটা ভাল এক্সপ'জাৰ পাব গতিকে এক কথাত ক'ব গ'লে G20 এটা বহুত ডাঙৰ অপৰচুনিটি হয় আমাৰ ভাৰতৰ কাৰণে য'ত আমি নিজৰ কেপাচিটি দেখাব পাৰোঁ য'ত আমি আমাৰ নিজৰ ডেভেলপমেণ্ট দেখাব পাৰোঁ য'ত আমি আমাৰ সংস্কৃতি কিমান বেছি চহকী আমাৰ ইতিহাস কিমান বেছি চহকী এই সকলোবোৰ আমি দেখুৱাৰ এটা ভাল চান্স পাইছোঁ লগতে ভাৰতবৰ্ষৰ যিবিলাক গ্ল'বেল প্ৰব্লেম আছে সেইবিলাকৰ প্ৰতি কেনেকুৱা চিন্তাধাৰা আছে সেইবিলাকৰ সলিউশ্যন কি দিয়ে সেইবিলাক ক্ষেত্ৰত এটা ভাল ইমেজ ক্ৰিয়েট কৰিব পাৰিব এই G20 যোগেদি গতিকে যদি আমি এই G20 অপৰচুনিটিটো ভালদৰে ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়াহ'লে ভাৰতবৰ্ষৰ কাৰণে কিছুমান ইণ্টাৰনেশ্যনেল দুৱাৰ খোল খাব যিটো বস্তুৱে ভাৰতবৰ্ষক ইণ্টাৰনেশ্যনেলি ডেভেলপ হোৱাত বহুত বেছি সহায় কৰিব আৰু আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি আপোনাক G20ৰ অধ্যক্ষ পাতি দিয়া হয় তেতিয়াহ'লে আপুনি কেনেকুৱা ধৰণৰ প্ৰব্লেমৰ ওপৰত ডিছকাছ কৰিব বিচাৰিব কমেণ্ট কৰি জনাব পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত